নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৰে ভালে, মোৰো ভাল। এয়া আমি আজি যাবলৈ ওলাইছোঁ উমৰাংসু গ'ল্ড ফিল্ডলৈ। আপোনালোকে চাই থাকক ভিডিঅ'টোৰ মাধ্যমেৰে আমি ক'ত যাওঁ, কি কৰোঁ, আজি গোটেই দিনটোৰ আপোনালোকক ভিডিঅ'বোৰ দি থাকিম। আপোনালোকে চাওক আৰু এনজয় কৰক। এয়া আমি গৈ আছোঁ, এয়া উমৰাংসুৰ এয়া ৰাস্তাত আমি এতিয়া ট্ৰেফিক জাম লাগি গ'ল। কমেও আধা ঘণ্টামান ৰ'ব লগা হৈছে ট্ৰেফিক জামত। তাৰপিছত আকৌ আমি আমাৰ দিশফালে ৰাওনা হ'লোঁ। এয়া আমি আৰু 16 কিলোমিটাৰ গ'লে আমি উমৰাংসু গ'ল্ড ফিল্ডখন পামগৈ। এয়া গৈ আছোঁ। Till my shadow turns to sun rays, and on
অলপ ভুল হ'ল আমাৰ মানে ৰাস্তাটো যিটো ৰাস্তা দি আমি যাব লাগিছিল সেইটো ৰাস্তা আমাৰ মানে ৰং ফালে আমি গুচি গ'লোগে আকৌ আমি এপাক ঘূৰিব লগা হ'ল সেইকাৰণে আমাৰ অলপ বেছি দেৰি হ'ল এতিয়া আমি যিটো ৰাস্তা দি গৈ আছিলোঁ সেই ৰাস্তাটো মানে ৰং দেখাইছে তাৰপিছত আমি আকৌ যেতিয়া টাউন লৈছোঁ তেতিয়া মানে গৈ পেলাই পাইছোঁগৈ আৰু বহুতখিনি মানে ঘূৰিব লগা হ'ল আৰু বহুত দূৰ ৰাস্তা মানে কঁকাল বিষাই গৈছে বহি বহি এয়া আহি পেলাই আমি umrangsu মেইন গেটটো পাইছোঁহি আৰু সিটো ছাইডলৈ গ'লফিল্ডখন আছে এয়া ইমান সুন্দৰ এটা পৰিৱেশ ইমান মনোমোহা দৃশ্য মানে আপোনাক চালেই চাই থাকিবৰ মন ইমান ধুনীয়া এইবোৰ এইফালে ঘোঁৰাবোৰ চৰি আছে নদীৰ কাষে কাষে দেখিছেনে কিমান সুন্দৰ পৰিৱেশ এতিয়া আমি গাড়ীখন এতিয়া ৰখাইছোঁ আৰু মানুহৰ ইমান জাম মানে ইমান জাম এই এনেকৈ ঘূৰা ন বেছি খাই চাগে খাই লৈ পেলাই নিয়লাকৈ মনে মনে শুই থাক কথা ভাল নহ'ব মোচনে দিব নোৱাৰে মানে নিয়লতাই তাইহে দিয়ে মোচন ইমান ধুনীয়া আমি ঘৰতে আছোঁ ভালে আছোঁ তাতে সোমাই দিলে ইয়াত দূৰ আছে দূৰ যাবলৈ এই ঘূৰা ঘূৰা আকৌ বটিঙত উঠিবতো পাৰিবনে নাই ক'ত যাওঁ আমি তাতে খাইছিলোঁ আমি এইখন ব'ল তাঁতি মাৰি দিলে এইখন ব'ল এই বস্তুটো বনাই আছিলোঁ এইটো হোৱা নাই এতিয়া আমি এই বাচন এইখিনিতে বাচন দিছিলোঁ বস্তু আছে বস্তু খাই যাওঁ এইবোৰ এইবিলাক পানী ঠিক আছে চব উঠিব নোৱাৰে খাই বলেও উঠিম নেকি ন কিয় এইটো হেৰিটো দিয়েচোন পিন্ধাই পেলাই এইটো নামটো যাব পাওঁ গছ এজোপা খালে আমি এতিয়া ক'ত বনাম এতিয়া এয়া আহি পাই গ'লোঁ গ'লফিল্ড এইখন নদী দেখিছে ইমান ডাঙৰ নদী মানে আপুনি কল্পনাই কৰিব নোৱাৰে এইখন কিমান ডাঙৰ মানে নদী মানে দেখিছেনে আমি মানে আহি পেলাই জাষ্ট নামিছিলোঁহে গোটেই মানে বৰষুণে মানে কোলা মোলা হৈ আহিছে এনেকুৱা ডাঙৰ কোলা হৈ আহিছে নহয় আৰু কিনকিনকৈ বৰষুণ অলপ পৰিছে আমি ভাবিছোঁ যে গাড়ীকেইখন মানে আমি এটা নিৰ্দিষ্ট জেগাত ৰাখি লওঁ যাতে আমি পটককৈ গাড়ীবোৰ উলিয়াই লৈ যাব পাৰোঁ আৰু মানুহবোৰে মানে উৎপাত লাগি গৈছে মানে কেনেকৈ গাড়ীবোৰ ক'ত ৰাখিম কি কৰিম ক'ত সোমাম আৰু ইয়াত মানে থকাৰ জেগা নাই মানে বৰষুণ চৰষুণ দিলেও মানে থকাৰ মানে জেগা নাই সেইকাৰণে মানে মানুহবোৰে মানে জেগাবোৰ চাই আছে যে কেনেবাকৈ বৰষুণ আহি গ'লে যাতে আমি নিজকে ছেফটি কৰিবলৈ আমি গৈ ক'ৰবাত ৰখিব পাৰোঁ আৰু ইয়াত দেখিছেনে পানীৰ মাজতে বোট চলাই আছে
চাফাৰী কৰি আছে পুৰা। দেখিছেনে? এয়া দাদাহঁতে আৰু হাজবেণ্ডে খানাৰ যোগাৰ কৰি আছে আৰু আমি ইফালে খাই আছোঁ। ইফালে এওঁলোকে বনাই আছে, আমি ইফালে খাই আছোঁ। আমি খাই মানে ল'ৰাখিনিক আজৰাই দিছোঁ আৰু, কাৰণ খোৱা জেগাখিনিও কম, বহুত মানুহ আছে খানা খাবলৈ। তাতে বৰষুণ যাব যেতিয়া আহি গ'ল, আমি খাই বৈ পেলাই আমি আৰু অলপ আগলৈ যাওঁ বুলি ওলাই গ'লোঁ। এয়া দেখিছে এনেকুৱা ডাঙৰ মানে গাড়ী চলোৱাত বহুত অসুবিধা কৰিছে। আৰু বৰষুণ এজাকো আহিলে যে সেইকাৰণে মানে বেছি ঠাণ্ডা লাগি গৈছেগৈ। এনেকুৱা লাগিছে যে আমি মেঘালয়ত আছোঁ, চেৰাপুঞ্জীত আছোঁ, তেনেকুৱা নিচিনা হৈছে ফিলটো। ইমান ভাল লাগিছে মানে ক'ব নোৱাৰি মানে। ধুনীয়া পৰিৱেশ এটা। মানুহে ঠাণ্ডা বিচাৰি শ্বিলং, মেঘালয়, চেৰাপুঞ্জী যায়, কিন্তু ইয়াতো এটা ঠাণ্ডাৰ পৰিৱেশ আছে। সেয়া দেখিছেনে? মোৰ মানে ঠাণ্ডাতে মোৰ কাণকেইখন মানে বন্ধ হৈ গ'ল, মই একো নুশুনা হৈ গ'লোঁ। ইমান মানে কুঁৱলী পৰিছে আৰু বৰষুণ যাক অহাৰ পিছত মানে বেছি ঠাণ্ডা লাগি গৈছে আৰু গাড়ী চলোৱাত ইমানেই অসুবিধা হৈছে, ৰৈ ৰৈ মানে আহিব লগা হৈছে। আমি মানে এইফালে গৈ আছোঁ য'ত মানে ফেলিকন ফেষ্টিভেল হয়, তাৰফালে আমি গৈ আছোঁ। গাড়ী চলাওঁতে মানে আমাৰ লগত যোৱা বাইদেউসকলে আকৌ ৱাশ্বৰুম কৰিবলৈ মন গ'ল, টয়লেটলৈ গৈছে। আৰু আমি অট'লৈ আহি পেলাই পিকচাৰ নুঠিলে হ'বনে? সেয়া আমি চেল্ফি লৈ কৰি আছোঁ। চোৱা তাৰপাছত আকৌ গাড়ীত উঠি আকৌ গৈ আছোঁ। আজি মানে গোটেই দিনটো গাড়ীতেই গৈ আছে আৰু গোটেই উমৰাংচুখন চালোঁ, ইমূৰৰ পৰা সিমূৰলৈ। আৰু ছোৱালীয়ে ক'লে যে মা অলপমান জঁপিয়াম বুলি কওঁতে জঁপিওৱা জেগাত লৈ আহিছোঁ। ইমানেই জঁপিয়াইছে মানে জঁপিয়াই মানে তাই মানে টোপনি আহি গ'ল আৰু লাষ্টত। তাৰপাছত তাই মা নজঁপিয়াওঁ, মোৰ টোপনিয়ে ধৰিছে বুলি কৈছে, মানে ইমান ভাগৰ লাগি গ'ল। আৰু এয়া এটা টিকেটৰ এয়া সৰু হওক ডাঙৰ হওক প্ৰত্যেকৰে 50 টকা টিকেট লৈছে 2 বছৰৰ পৰা। মই ক'লোঁ আজি তুমি কিমান খেলাচোন, তুমি আজি কিমান জঁপিয়াব পৰা জঁপিওৱা। তাই পায়ে খুব জঁপিয়াই আছে, অলপ জঁপিয়াই থাকা। আৰু ল'ৰা ছোৱালী সুখতেতো সুখ বিচাৰিব লাগিব ন। আহিবলৈ লৈছে। আমি বহুত ফূৰ্তি কৰিলোঁ, গোটেই দিনটো ঘূৰিলোঁ, বহুত ফূৰ্তি কৰিলোঁ আৰু মনটো খুব ভাল লাগিল, ল'ৰা ছোৱালীও ভাল লাগিল। আমি উমৰাংচু আমি ঘৰলৈ ৰাওনা হ'লোঁ। বৰষুণ পৰাৰ কাৰণে ৰাস্তাবোৰ ইমান বোকা হৈছে আৰু গাড়ীবোৰ মানে উলিয়াব পৰা নাই, গাড়ীবোৰে বহুত শ্লিপ কৰিছে আৰু বৰষুণ আহিব লৈছে। সেইকাৰণে আমি বোলো ঘৰ যাওঁ আৰু নহ'লে আমি ইয়াত ফচি যাম। আকৌ আমি লগ পাম। ধন্যবাদ।